Hello everyone. যেহেতু মই মোৰ আগৰ ভিডিঅ'টোত কৈছিলো যে I will be coming back with some new videos regarding this kind of topics. So this is it. মই এইটো ভিডিঅ'ৰ যোগেদি কেপিটেল গেইন টেক্সেশ্যনৰ এটা সৰু অভাৰভিউ এটা দিব বিচাৰিছো কাৰণ ইয়াৰ পিছত মই আৰু এটা ভিডিঅ' আপলোড কৰিম যিটো এইটো টপিক ৰিলেটেড হ'ব আৰু মই বিচাৰো যাতে সেই যিটো ভিডিঅ' নেক্সট আপলোড কৰিম সেই ভিডিঅ'টো চাওঁতে যাতে বুজিবলৈ অলপমান সহজ হৈ যাওক চ' কেপিটেল গেইন টেক্সেশ্যন এতিয়া এজন মানুহৰ ইনকাম চ'ৰ্চ কেইবাটাও থাকিব পাৰে আৰু ইনকাম টেক্স এক্টে সেই কেইবাটাও ইনকাম চ'ৰ্চবোৰক পাঁচটা হেড হিচাপে ডিভাইড কৰিছে আৰু সেই হেডবোৰ হৈছে যেনেকে ইনকাম ফ্ৰম চেলাৰিজ ইনকাম ফ্ৰম হাউচ প্ৰপাৰ্টি প্ৰফিটছ এণ্ড গেইনছ অফ বিজনেছ অৰ প্ৰফেশ্যন ইনকাম ফ্ৰম কেপিটেল গেইনছ ইনকাম ফ্ৰম আদাৰ চ'ৰ্চেছ এতিয়া চেলাৰী ইনকাম যিবোৰ আছে সেইবোৰ ইনকাম ফ্ৰম চেলাৰিজ হেডৰ আণ্ডাৰত আহিব কেলকুলেশ্যনবোৰ ইনকাম ফ্ৰম হাউচ প্ৰপাৰ্টি যিবোৰ কেলকুলেশ্যন যেনেকে কিবা প্ৰপাৰ্টি ধৰি লওক যিকোনো পাৰ্পজৰ কাৰণে বোলে লেটিং আউট কৰিছে মানে ভাড়াত দিছে তো তাৰ পৰা যিখিনি ইনকাম আহিছে সেইখিনি কেলকুলেশ্যন ইনকাম ফ্ৰম হাউচ প্ৰপাৰ্টি হেডৰ আণ্ডাৰত আহিব তাৰপিছত বিজনেছ ইনকামৰ যিখিনি কেলকুলেশ্যন আছে এইটো প্ৰফিটছ এণ্ড গেইনছ অফ বিজনেছ অৰ প্ৰফেশ্যনৰ হেডৰ আণ্ডাৰত আহিব তাৰপিছত ইনকাম ফ্ৰম কেপিটেল গেইনছ এইটো আজি এতিয়া ডিছকাছ কৰিম তাৰপিছত ইনকাম ফ্ৰম আদাৰ চ'ৰ্চেছ এই চাৰিটা হেডৰ ভিতৰত যদি যিকোনো এটা ইনকাম বোলে এইকেইটা হেডৰ ভিতৰত পৰা নাই তেতিয়া তেনেকুৱা এটা ইনকাম চ'ৰ্চ ইনকাম ফ্ৰম আদাৰ চ'ৰ্চেছে সামৰি লয় সেইটো হেডৰ আণ্ডাৰত আহিব চ' ইনকাম ফ্ৰম কেপিটেল গেইন কি হয় একচুৱেলি কেপিটেল গেইন কেপিটেল গেইন উলিয়াবলৈ হ'লে আমি প্ৰথমতে জানিব লাগিব যে কেপিটেল এছেটছ কাক কোৱা যায় আৰু সেই কেপিটেল এছেটছটো ট্ৰান্সফাৰ হৈছে নে নাই যিটো কেপিটেল এছেট ট্ৰান্সফাৰ হৈছে সেইটো কিমান দিন ধৰি ৰখা হৈছিলে মানে পিৰিয়ড অফ হোল্ডিং কিমান সেই পিৰিয়ড অফ হোল্ডিঙে ডিচাইড কৰিব যে আপোনাৰ কেপিটেল এছেটটো শ্বৰ্ট টাৰ্ম হয় নে লং টাৰ্ম হয় আৰু যেতিয়া সেই ডিচাইড কৰা যাব শ্বৰ্ট টাৰ্ম হয় নে লং টাৰ্ম হ'ব তাৰ মতে তাৰ শ্বৰ্ট টাৰ্ম বা লং টাৰ্মৰ মতে তাৰ এটা স্পেচিফিক টাইপৰ কেলকুলেশ্যন আছে তেনেকৈ সেই কেলকুলেশ্যনটো কৰি উলিয়াব পৰা যাব যে কেপিটেল গেইন কিমান হৈছে আৰু যদি কিবা এক্সামশ্যন আছে তাৰপিছত সেইটো এভেইল কৰি পেলাই বাকী ৰিডিউচিং এমাউণ্ট যিমানটো থাকে সেইটো আপোনাৰ টেক্সেবল এমাউণ্ট হ'ব আৰু যদি এক্সামশ্যন কৰাৰ পিছত যদি একো এমাউণ্ট নাথাকে তেনেহ'লে কংগ্ৰেচুলেশ্যনছ ইউ ডোণ্ট হেভ এনি টেক্সেবল লাইবিলিটি চ' এইটো হ'ল চাৰ্জিং ছেকশ্যন এজ পাৰ ছেকশ্যন টু মানে চৰি এইটো হ'ল কেপিটেল এছেটৰ যিটো ডেফিনিশ্যন সেইটো এজ পাৰ ছেকশ্যন টু ক্লজ 14 অফ দি ইনকাম টেক্স এক্ট capital assets means property of any kind held by an assessee whether connected with business or profession or not. Any securities held by foreign industrial investor which has invested in such securities in accordance with the regulations made under the SEBI Act 1992. তাৰপিছত হ'ল কেপিটেল এছেট হিচাপে কিছুমান কেপিটেল এছেটৰ ডেফিনিশ্যনৰ পৰা এক্সক্লুড কৰা হৈছে যেনেকৈ হ'ল ষ্টক ইন ট্ৰেড এইটো এক্সক্লুড কৰা হৈছে পাৰ্চনেল মুভেবল এছেটছ এতিয়া পাৰ্চনেল এছেটছ কিন্তু কেপিটেল এছেট হয় আৰু মুভেবল এছেটো কেপিটেল এছেট হয় কিন্তু যদি পাৰ্চনেল মুভেবল এছেট হয় দুটা যদি ৱৰ্ড একেলগে আছে তেন্তে সেইটো কেপিটেল এছেটৰ যিটো ডেফিনিশ্যন হয় তাৰ পৰা আঁতৰোৱা হ'ব তাৰপিছত পাৰ্চনেল এছেট যেনেকৈ বিল্ডিং হ'ল লেণ্ড হ'ল এইবোৰ পাৰ্চনেল এছেটছ মুভেবল এছেট যেনেকৈ হ'ল প্লাণ্ট এণ্ড মেচিনাৰী এইটো এইবিলাক মানে হয় মুভেবল এছেট এতিয়া দুটা যদি একেলগে আছে তাৰমানে তেনেকুৱা যিবোৰ এছেট আছে সেইবোৰ কেপিটেল এছেট হিচাপে ইনক্লুড কৰা হ'ব তাৰপিছত এগ্ৰিকালচাৰ লেণ্ড ইন ৰুৰেল ইণ্ডিয়া কেপিটেল এছেট হিচাপে মনা নাযায় এতিয়া এগ্ৰিকালচাৰ লেণ্ড ইন আৰ্বান এৰিয়াৰো মানে কেপিটেল এছেট হিচাপে মনা নাযায় যদিহে এটা প্ৰেছক্ৰাইব কিলোমিটাৰ থাকে প্ৰেছক্ৰাইব ডিষ্টেঞ্চ থাকে সেইটোৰ ভিতৰত যদি থাকে তাৰপিছত আৰু সেই প্ৰেছক্ৰাইব ডিষ্টেঞ্চটোতকৈ যদি এক্সক্লুড কৰিছে সেই এক্সক্লুডেড এৰিয়াখিনি অফক'ৰ্ছ আপোনাৰ ৰুৰেল ইণ্ডিয়াই হ'ব আৰু এগ্ৰিকালচাৰ লেণ্ডৰ কথাই কৈছে নন এগ্ৰিকালচাৰ লেণ্ড ইৰেছপেক্টিভ অফ ৰুৰেল অৰ আৰ্বান যিকোনো এৰিয়াৰে যদি নন এগ্ৰিকালচাৰ লেণ্ড হয় সেইটো কিন্তু কেপিটেল এছেট হিচাপেই মনা হ'ব তাৰপিছত গ'ল্ড ডিপজিট জ'ন তাৰপিছত ডিপজিট চাৰ্টিফিকেটছ কেইটা হ'ল কেপিটেল এছেটৰ পৰা এক্সক্লুড কৰা হৈছে তাৰপিছত হ'ল চাৰ্জিং ছেকশ্যন এইটো 45 subsection 1 any profits or gains arising from the transfer of a capital asset in the previous year in which the transfer took place is chargeable to tax under the head capital gain to be eligible for taxation during a financial year the transfer of a capital asset should take place in the previous fiscal year ট্ৰান্সফাৰ হ'ব লাগিব কেপিটেল এছেট হ'ব লাগিব মানে কেপিটেল এছেট এটা ট্ৰান্সফাৰ হ'লেহে কেপিটেল গেইনৰ কথাটো আহে তাৰপিছত হ'ল মিনিং অফ ট্ৰান্সফাৰ এতিয়া মই যিহেতু কৈছিলোঁ ট্ৰান্সফাৰ এটা স্পেচিফিক মিনিং আছে তো এইকেইটা হ'ল যদি এনেকুৱা কিছুমান যদি এক্টিভিটি যদি আপোনাৰ কৰা হৈছে তেনেহ'লে এইটো ট্ৰান্সফাৰ মনা হ'ব তাৰপিছত ট্ৰান্সফাৰ যদি মনা হৈছে তেনে তেতিয়া কেপিটেল গেইনৰ কথাটো আহিব তেনেকুৱা হ'ল চেল এক্সচেঞ্জ অৰ ৰিলিংকুইচমেণ্ট অফ দি এছেট অৰ এক্সটিংগুইচমেণ্ট অফ এনি ৰাইট দেয়াৰিন or the compulsory acquisition thereof under any law যদি compulsory acquisition কৰা হৈছে কোনো প্ৰপাৰ্টি তেতিয়াও ট্ৰান্সফাৰ মনা হ'ব তাৰপিছত যদি কনভাৰ্ট কৰা হৈছে যদি কেপিটেল এছেটটো যদি ষ্টক ইন ট্ৰেডলৈ কনভাৰ্ট কৰা হৈছে তেনেকুৱা সেই কনভাৰ্চনটোকো ট্ৰান্সফাৰ মনা হ'ব তাৰপিছত মেচুৰিটি অৰ ৰিডেমশ্যন অফ এ জিৰ' কুপন বণ্ড মানে কি এতিয়া জিৰ' কুপন বণ্ড মানে এনেকুৱা কিছুমান বণ্ড যিটো গভৰ্ণমেণ্টো ইছ্যু কৰে বা কোম্পানীও ইছ্যু কৰিব পাৰে
যিটো আপোনাৰ যিটো ফেচ ভেলু থাকে মানে যিটো অৰিজিনেল ভেলু তাতকৈ এটা ডিপ ডিছকাউণ্টেড ভেলুত মানে সেই যিকোনো মানুহক ইছ্যু কৰি দিব পাৰে তাৰপিছত সেই যেতিয়া সেই বনটো মেচিউৰিটি বা ৰিডিমশ্যনৰ টাইমটো হয় যেতিয়া সেইটো প্ৰচেছটো হয় সেই প্ৰচেছটোকে ট্ৰান্সফাৰ মনা হয় তাৰপিছত পাৰ্ট পাৰফৰ্মেঞ্চ অফ দি কণ্ট্ৰেক্ট মানে হ'ল এজন মানুহে ছাপ'জ এজন মানুহৰ লগত এগ্ৰিমেণ্টত সোমাইছে সেই যিকোনো এটা কেপিটেল এছেট ট্ৰান্সফাৰ কৰিবলৈ কাৰণে এতিয়া যাৰ লগত এগ্ৰিমেণ্টত সোমাইছে সেই মানুহজন যদি সেই মানুহজনে যদি এটা পাৰ্ট কনচিডাৰেশ্যন দিছে সেই পাৰ্ট কনচিডাৰেশ্যন যিহেতু দিলে সেই এক্টিভিটিটোকো ট্ৰান্সফাৰে মনা হ'ব So any transaction, whether by way of becoming a member of or acquiring shares in a cooperative society, company, or any or other association of persons, or by way of any agreement or any arrangement, মানে ধৰি লওক এতিয়া যেনেকৈ হ'ল cooperative society তাৰ মেম্বাৰবোৰ কোম্পানী বা AOP মাজত যদি কিবা এনেকুৱা এক্টিভিটিছ আছে শ্বেয়াৰ্ছ বা কোনো এছেট যদি ট্ৰান্সফাৰ হৈছে সেইবিলাককো ট্ৰান্সফাৰে মনা হ'ব তাৰপিছত হ'ল টাইপছ অফ কেপিটেল এছেট শ্বৰ্ট টাৰ্ম কেপিটেল এছেট লং টাৰ্ম কেপিটেল এছেট এইটো ডিপেণ্ড কৰে পিৰিয়ড অফ হোল্ডিঙে এতিয়া যে পিৰিয়ড অফ হোল্ডিংটো যদি 36 মান্থছতকৈ কম হয় তেতিয়া শ্বৰ্ট টাৰ্ম হ'ব ইন কেছ অফ জেনেৰেল কেপিটেল এছেটছ তাৰপিছত লং টাৰ্ম হ'বলৈ হ'লে 36 মান্থছতকৈ বেছি হ'ব লাগিব স্পেচিয়েল কেপিটেল এছেটছ মানে হ'ল লিষ্টেড শ্বেয়াৰ্ছ মিউচুৱেল ফাণ্ডছ স্পেচিয়েলি ইকুইটি অৰিয়েণ্টেড ডেট অৰিয়েণ্টেড ইয়াত কোৱা নাই তাৰপিছত UTI মানে ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া ZCB জিৰ' কুপন বণ্ডছ আদাৰ লিষ্টেড চিকিউৰিটিজ পিৰিয়ড অফ হোল্ডিং হ'ল লেছ দেন ইকুৱেল টু 12 মান্থছ আৰু তাতকৈ যদি বেছি হয় তেন্তে লং টাৰ্ম হৈ যাব আনলিষ্টেড শ্বেয়াৰ্ছ অফ এ কোম্পানী এণ্ড লেণ্ড অৰ বিল্ডিং লেণ্ড বিল্ডিং আনলিষ্টেড শ্বেয়াৰ্ছ এইবোৰৰ কাৰণে 24 মান্থছ মানে দুবছৰতকৈ যদি দুবছৰ আগত যদি ট্ৰান্সফাৰ কৰা হৈছে তেন্তে সেইটো শ্বৰ্ট টাৰ্ম হ'ব যদি দুবছৰতকৈ যদি বেছি ধৰি ৰখা হৈছে দুবছৰতকৈ বেছি যদি পিৰিয়ড অফ হোল্ডিং হৈছে তেন্তে সেইটো লং টাৰ্ম হ'ব স্পেচিয়েল কেছেছ অফ পিৰিয়ড অফ হোল্ডিং এতিয়া পিৰিয়ড অফ হোল্ডিংটো জেনেৰেলি যিজন মানুহে ট্ৰান্সফাৰ কৰিব ইন ফৰ চাম কনচিডাৰেশ্যন সেইজন মানুহৰ ওপৰতহে কেলকুলেশ্যন কৰা যায় যিজনে ট্ৰান্সফাৰ কৰিব তাৰমানে যিজন মানুহে ট্ৰান্সফাৰ কৰিব সেইজনে সেই এছেটটো কেতিয়া একুৱাৰ কৰিছিলে কেতিয়া কিনিছিলে সেই তাৰিখটোৰ পৰা সেই চনটোৰ পৰা যেতিয়া ট্ৰান্সফাৰ কৰিছে সেই চনটোলৈকে যিটো এটা পিৰিয়ড থাকে সেইটোকে কোৱা হয় পিৰিয়ড অফ হোল্ডিং আৰু সেই পিৰিয়ড অফ হোল্ডিংটোৱে কনচিডাৰ কৰা হয় এতিয়া স্ক্ৰীণত যিকেইটা পইণ্টছ দেখিছে সেইকেইটা পইণ্টছৰ যোগেদি যদি কিছুমান ট্ৰান্সফাৰ হৈছে এতিয়া ছাপ'জ এজন মানুহক গিফ্ট বা উইলৰ যোগেদি বোলে এছেট ট্ৰান্সফাৰ কৰিছে আৰু যাক ট্ৰান্সফাৰ কৰিলে সেইজনে বোলে এটা কনচিডাৰেশ্যনত বেলেগ এজনক ট্ৰান্সফাৰ কৰিব বিচাৰিছে সেই তেনেকুৱা ক্ষেত্ৰত যিজনে ভেলু হি ইজ ট্ৰান্সফাৰিং দি এছেট টু চাম আদাৰ পিপল দেন some other person, then he has to include his period of holding with the person who gave him as a will. মানে এটা suppose X a Y capital asset to transfer কৰিলে through any will by gift or by any gift through gift তেতিয়া Y যেতিয়া জেডক ট্ৰান্সফাৰ কৰিবলৈ বিচাৰিব তেতিয়া Yৰ পিৰিয়ড অফ হোল্ডিংটো Xৰটো হ'ব X কিমান দিন ধৰি ৰাখিলে সেইটো পিৰিয়ড অফ হোল্ডিং প্লাছ Y কিমান দিন ধৰি ৰাখিলে জেডলৈ ট্ৰান্সফাৰ কৰাব সেই দুটা মিলাই পিৰিয়ড অফ হোল্ডিংটো হ'ব তো এইবিলাক হ'ল স্পেচিফিক কেছেছ যেতিয়া য'ত মানে পিৰিয়ড অফ হোল্ডিং দুজন মানুহৰ ইনক্লুড কৰা যায় তাৰপিছত হ'ল কম্পিটিশ্যন অফ শ্বৰ্ট টাৰ্ম কেপিটেল গেইন কেনেকৈ কেপিটেল গেইনটো উলিয়ায় ফুল ভেলু অফ কনচিডাৰেশ্যন যিটো চেল ভেলু থাকে তাৰপিছত এক্সপেণ্ডিচাৰ ইনকাৰ্ড ইন ট্ৰান্সফাৰ ছাপ'জ যেনেকৈ ব্ৰকাৰেজ চাৰ্জ এইবোৰ যদি থাকে তেতিয়া সেইটো লেছ হ'ব তাৰপিছত কষ্ট অফ একুইজিশ্যন মানে কিমান দামত কিনিছিলে কষ্ট অফ ইম্প্ৰুভমেণ্ট যেতিয়া সেই বস্তুটো কিনিছিলে তাত কিবা মডিফিকেশ্যন কৰিলে নেকি সেই মডিফিকেশ্যন বা ইম্প্ৰুভমেণ্ট সেইটোও কিমান খৰচা হ'ল সেইখিনি ভেলু আপুনি লেছ কৰিব লাগিব সেই লেছ কৰাৰ পিছত যিটো এমাউণ্ট পায় সেইটো কেপিটেল গেইন হয় আৰু যদি আপুনি কিবা এক্সামশ্যন স্কিম কিছুমান এভেইল কৰিছে তেতিয়া এক্সামশ্যন লাভ কৰিব পাৰিব আৰু বাকী যিটো সেইটো লেছ কৰাৰ পিছত যিটো ৰিমেইনিং এমাউণ্ট থাকে সেইটোৱে টেক্সেবল এমাউণ্ট হ'ব আৰু সেই টেক্সেবল এমাউণ্টৰ ওপৰতে টেক্সৰ কেলকুলেশ্যনটো হ'ব আৰু যদি এক্সামশ্যন কৰাৰ পিছত যদি একো এমাউণ্ট নাথাকে তেন্তে নীল হ'ব নীল হ'লে কোনো টেক্স নাথাকে তাৰপিছত আৰু লং টাৰ্মৰ শ্বৰ্ট টাৰ্মৰ মাজত হ'ল এই কষ্ট অফ একুইজিশ্যনৰ জেগাত ইণ্ডেক্স কষ্ট অফ একুইজিশ্যন হয় কষ্ট অফ ইম্প্ৰুভমেণ্টৰ জেগাত ইণ্ডেক্স কষ্ট অফ ইম্প্ৰুভমেণ্ট এতিয়া ইণ্ডেক্স কষ্ট অফ একুইজিশ্যন মানে হ'ল এটা ফৰ্মুলা হয় এইটো কষ্ট অফ একুইজিশ্যন ইনটু CII মানে হ'ল কষ্ট ইনফ্লেশ্যন ইণ্ডেক্স অফ দি ইয়েৰ ইন হুইচ দি এছেট ইজ বিং ট্ৰান্সফাৰ্ড ডিভাইডেড বাই কষ্ট ইনফ্লেশ্যন ইণ্ডেক্স অফ দি ইয়েৰ ইন হুইচ দি এছেট ৱাজ একুৱাৰ্ড সেইটো হয় কষ্ট অফ ইম্প্ৰুভমেণ্টো তেনেকুৱা হয় এতিয়া CII ইণ্ডেক্স নাম্বাৰটো প্ৰত্যেক বছৰে ফিক্স কৰে ইণ্ডিয়ান গভৰ্ণমেণ্টে থ্ৰু দি অফিচিয়েল গেজেটে যোগেদি জনায় আৰু সেইটো এটা সেইটো যিটো প্ৰত্যেক বছৰে যিহেতু এটা ইনফ্লেশ্যন হয় সেইটোৰ ওপৰতে এটা মানে বেচিছ কৰি এষ্টিমেট হিচাপে এটা ইণ্ডেক্স নাম্বাৰ মানে ফিক্স কৰে তো ইয়াত দিয়া আছে 2001ৰ পৰা এতিয়া লেটেষ্ট হৈছে 2021-22 প্ৰত্যেক বছৰে আপডেট হৈ থাকে এই বছৰটো হৈছে 317 আৰু 2001ৰটো হ'ল 100 এতিয়া এনেকুৱা হ'ব পাৰে লং টাৰ্ম এছেট যিবোৰ থাকে 2001ৰ আগতো কিনা হ'ব পাৰে
তো তাৰ আগৰবোৰ হ'লেও 2001 বেছ হিচাপে ল'ব লাগিব এতিয়া সাপোজ এতিয়া এনেকুৱা এটা কেপিটেল আছে যেটো এই বছৰ আজি দিনটোত বোলে সেল কৰা হৈছে বোলে তেতিয়া আজি দিনটোৰ চনটো কি হয় 2021 আৰু সেই এছেটটো সাপোজ 2001 হয় বা তাৰ ঘৰৰ পৰা মই এতিয়া 2001 ধৰি লৈছো তেতিয়া কেনেকুৱা হ'ব ক্যালকুলেশন 2001 ৰ যেটো ভ্যালু আছিল এতিয়া 2001 সাপোজ 1 লাখ টকা দি এটা এছেট কিনা হৈছে যেটো আজি সেল কৰা হৈছে 2021 ত এতিয়া সেই 2001 ত যেটো 1 লাখ ভ্যালু আছিল সেই 1 লাখৰ ভ্যালু আজি দিনটোত কিমান হৈছে সেই ক্যালকুলেশন কেনেকৈ কৰা যায় এই ফৰ্মুলাটো যোগেদি সেই ভ্যালুটো উলাব পাৰি তেতিয়া এই ফৰ্মুলাটো যদি বহাও কষ্ট অফ একুইজিশন হ'ব 1 লাখ কিন্তু CII of the year in which asset is being transferred মানে এই বছৰ ট্ৰান্সফাৰ কৰা হৈছে মানে 2021 ৰ যেটো CII হয় মানে 317 divided by CII of the year in which asset was acquired মানে 2001 ত acquired যেহেতু কৰা হৈছিল তেতিয়া হেটো 100 ভাগ লাগিব মানে 1 লাখ into 317 1 লাখ into 317 by 100 তাৰপিছত যেটো এমাউন্ট পোৱা যাব যেটো সেল কনসিডাৰেশন আছে তাৰ পৰা এই এমাউন্টটো লেস কৰিব লাগিব বাকি যিখিনি থাকে হেটো হল ক্যাপিটাল গেইনৰ কথাটো ওলাই তাৰপিছত স্পেশাল কেसेছ অফ ক্যাপিটাল গেইন এনেকুৱা কিছুমান কাম থাকে ক্যাপিটাল গেইন কেনেকৈ কি জায়গাত মানে কেনেকুৱা ক্ষেত্ৰত ওলাই এইবিলাকে হল স্পেশাল কেसेছ like ল্যান্ড অফ বিল্ডিং যেটা সেল কৰা যায় তেতিয়া ট্যাক্সেবল অন ৰিসিভ বেসিস যেটা ইন্স্যুরেন্স ক্লেম পোৱা যায় তেতিয়াও ক্যাপিটাল গেইন ওলাই কম্পালসৰি একুইজিশন বাই গভৰ্নমেন্ট যেতিয়া গভৰ্নমেন্টে কম্পালসৰি একুইজিশন কৰে যেনে এতিয়া ৰাস্তা বনাই থাকোতে এটা মাটি লৈ লৈছে মাটি লোৱাটো এটা ট্ৰান্সফাৰ বুজা গল আৰু সেই মাটিটো যেতিয়া লৈ লয় তেতিয়া এটা ভ্যালু পোৱা যায় এই ভ্যালুটো টু ক্যাপিটাল গেইন ক্যালকুলেশন হয় হেবোৰ কেনেকৈ হয় এইবোৰ এটা প্ৰটেক্টৰ বেলেগ সেকশন আছে এই সেকশনৰ ৰুলবোৰৰ মতে কৰিবলগীয়া হয় ট্ৰান্সফাৰ অফ ক্যাপিটাল এছেটছ বিটুইন পাৰ্টনাৰ এণ্ড ফাৰ্ম পাৰ্টনাৰশ্বিপ ফাৰ্মৰ মাজত পাৰ্টনাৰশ্বিপ ফাৰ্মৰ আৰু পাৰ্টনাৰ্ছবোৰৰ মাজত যেতিয়া এছেট ট্ৰান্সফাৰ হয় হেবোৰ কেনেকৈ ক্যাপিটাল গেইন উলিয়াব লাগিব হেটো স্পেসিফিক সেকশন আছে তেনেকৈ ডিল কৰা যায় কনভাৰ্সন অফ ক্যাপিটাল এছেট ইনটু ষ্টক ইন ট্ৰেড স্পেশালি এটো ৰিয়েল এস্টেট বিজনেছমেনবোৰৰ লগত বেছিকৈ খেলা হয়তো তাৰপিছত আৰু মানে ক্যাপিটাল এছেট যেতিয়া কনভাৰ্টটো ট্ৰান্সফাৰ মনা যায় তাৰপিছত ক্যাপিটাল গেইন কেনেকৈ ওলাই হেটো সেকশন 45 টো জনোৱা আছে স্লাম সেল মানে হল সপোজ এটা ডাঙৰ কোম্পানী এটা আছে তাত যিকোনো এটা ডাঙৰ কোম্পানী বিজনেছ ইউনিট কেইবাটাও থাকে তো এটা সেই কোম্পানীটোৱে যদি স্পেসিফিক্যালি এটা পাৰ্টিকুলাৰ বিজনেছ ইউনিট যদি বেলেগ কোম্পানী এটাক সেল কৰিব বিচাৰিছে ট্ৰান্সফাৰ কৰিব বিচাৰিছে তেন্তে হেতু এটা ট্ৰান্সফাৰ মনা যাব আৰু তেতিয়াও ক্যাপিটাল গেইন এৰাইজ হয় হেতু কেনেকৈ হ'ব হেতু সেকশন আন্ডাৰ সেকশন 50 বি গোটেই কথাখিনি লিখা আছে ৰুলখিনি যে ক্যাপিটাল গেইন অন ইনটেনজিবল এছেটছ তেনেকৈ হল ট্ৰেডমাৰ্ক পেটেন্ট এইবিলাক কেনেকৈ ট্ৰান্সফাৰ হ'লে কেনেকৈ ক্যাপিটাল গেইন ওলোৱা হয় তো হেবোৰ 55 টুত দিয়া আছে flexibility of capital gain in case of specific agreement suppose এজন মানুহৰ লগত এগ্ৰিমেন্টত সোমাইছে নিজৰ প্ৰপাৰ্টিটো ডেভেলপমেন্টৰ কাৰণে তেতিয়াও ট্ৰান্সফাৰ হয় তেতিয়াও ক্যাপিটাল গেইন হয় এতিয়া এই সেকশনটোত হেতু কথা লিখা আছে যে ক্যাপিটাল গেইন কেতিয়া এৰাইজ হয় আৰু কোন সময়ত হয় হেতু 45 5 লিখা আছে আৰু সেই ক্যাপিটাল গেইন ট্যাক্সেশনটো ক্যালকুলেশন কৰিবলৈ হলে সেই সেকশনটোৰ মতে কৰিব লাগিব স্পেশাল প্ৰভিজন ফৰ এবিসি মানে ফুল ভ্যালু কনসিডাৰেশন ফৰ ট্ৰান্সফাৰ অফ আনলিস্টেড শেয়াৰ্স তেনেকৈ হেবোৰত ক্যাপিটাল গেইন কেনেকৈ উলিয়ায় হেতু সেকশন লিখা আছে তাৰপিছত এক্সাম ট্ৰান্সফাৰ কিছুমান ট্ৰান্সফাৰ হলেও হেতু এক্সাম মনা গৈছে আৰু এক্সাম মনা গলে এক্সাম যদি হৈ যায় ট্ৰান্সফাৰত তেতিয়া ক্যাপিটাল গেইনৰ কথা নাহে কাৰণ সেই ডেফিনিশনটোত ডাইৰেক্টলি লিখা আছিল ক্যাপিটাল গেইন উলিয়াবলৈ হলে ক্যাপিটাল এছেট থাকিব লাগিব আৰু ট্ৰান্সফাৰ হ'ব লাগিব এটা ট্ৰান্সফাৰটোৱে যদি এক্সাম হৈ গৈছে তেতিয়া ক্যাপিটাল গেইনৰ কথা নাহে যেনেকৈ হল ৰিভাৰ্স মৰ্টগেজ স্কিম এইবোৰ স্কিম জেনাৰেলি সিনিয়ৰ সিটিজেনবোৰৰ কাৰণে হয় য'ত মানে তেওঁলোকে নিজৰ প্ৰপাৰ্টিটো মৰ্টগেজ হিচাপে ৰাখি এনেকৈ লোন এটা ল'ব পাৰে তেনেকুৱাবোৰ ক্ষেত্ৰত যদিও ট্ৰান্সফাৰ হয় তেতিয়াও সেই ট্ৰান্সফাৰটো এক্সাম মনা যায় আৰু এটা কোনো ক্যাপিটাল গেইনৰ কথা নাহে the redemption of sovereign gold bonds issued by RBI to exam transfer conversion যদি ডিবেঞ্চাৰ বা ডিপোজিট সাৰ্টিফিকেট যদি ডিবেঞ্চাৰ বা শেয়াৰছলৈ কনভাৰ্ট কৰিছে তেনেকুৱাবোৰ ক্ষেত্ৰত কনভাৰ্সন যদিও হয় তেতিয়াও ট্ৰান্সফাৰ হয় হেবোৰ ট্ৰান্সফাৰ কিন্তু এক্সাম মনা হৈছে কনভাৰ্সন অফ প্ৰিফাৰেন্সৰ বা ইকুইটি শেয়াৰ যদি কনভাৰ্ট কৰা হয় হেবোৰ ট্ৰান্সফাৰ এক্সাম rupee denominated bond outside India for purpose of any fund collection through any foreign citizen ফৰেন কান্ট্ৰিত পৰা ফৰেন চিটিজেনৰ পৰা যদি ফৰেন কাৰেন্সিতে ফান্ড কালেকশ্যন হৈছে তেনেকুৱা কালেকশ্যনৰ কাৰণে বন্ড কিছুমান ইস্যু কৰা যায় আৰু তেনেকুৱা বন্ড যদি সেই ফৰেন চিটিজেন মানে নন ৰেসিডেন্ট জনে যদি বেলেগ এজন ফৰেন চিটিজেন যদি নন ৰেসিডেন্ট হয় তেনেকুৱা মানুহজনক যদি ট্ৰান্সফাৰ কৰিছে সেই তেনেকুৱাবোৰ ট্ৰান্সফাৰো এক্সাম মনা যায় তাৰপিছত ট্ৰান্সফাৰ অফ বন্ড অৰ গ্লোবেল ডিপজিটৰী ৰিচিপ্ট derivative by a non-resident on a recognized stock exchange located in IFSC, International Financial Service Center, and consideration for such transaction is paid in foreign currency. তেনেকুৱাবোৰ ক্ষেত্ৰত তেনেকুৱাবোৰ ট্ৰান্সফাৰো এক্সাম মনা গৈছে আৰু যেহেতু এক্সাম হৈছে তেনেকুৱাবোৰ ক্ষেত্ৰত ক্যাপিটাল গেইনৰ কথাই নাহে
So exemptions of capital gain. এটা যেহেতু মই সেই কম্পিটিশ্যনত টেবুলখনত দেখাইছিলোঁ যে লাষ্টত লেছ এক্সামশ্যনছ আছিলে, তেতিয়া সেই এক্সামশ্যনবোৰ এভেইল কৰিবলৈ কেনেকৈ এভেইল কৰিব লাগিব, এইকেইটাই হ'ল উপায়। এইবিলাক জেগাত যদি আমি যিটো প্ৰপাৰ্টি ট্ৰান্সফাৰ কৰিছে, যিটো ভেলু পালোঁ, যিটো কেপিটেল গেইন হৈছিলে, সেই কেপিটেল গেইনখিনি যদি এনেকুৱাবোৰ জেগাত যদি আমি ইনভেষ্টমেণ্ট কৰোঁ বা বস্তু এনেকুৱাবোৰ জেগাত যদি কিনো, তেতিয়া সেই কেপিটেল গেইনটো এক্সামশ্যন লাভ কৰিব পাৰিম। যেনেকৈ হ'ল কম্পালচৰি একুইজিশ্যন অফ আৰ্বান এগ্ৰিকালচাৰ লেণ্ড আণ্ডাৰ ছেকশ্যন 1037। এইটো হ'ল এনেকুৱা কথা, ছাপ'জ কম্পালচৰি একুইজিশ্যন কৰিছে, ছাপ'জ কোম্পানীও কৰিব পাৰে বা গভৰ্ণমেণ্টেও কৰিব পাৰে। এনেকুৱা এটা এছেট মানে এগ্ৰিকালচাৰ কি আৰ্বান এগ্ৰিকালচাৰ লেণ্ড যদি কম্পালচৰি একুইজিশ্যন কৰিছে, সেই তেনেকুৱাবোৰ কেছত মানে যিটো ভেলু পোৱা যায় সেইটো এক্সাম ইনকাম হিচাপে মনা যায়, তেতিয়া কোনো কেপিটেল গেইনৰ কথা নাই। কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব, যিটো আৰ্বান এগ্ৰিকালচাৰ লেণ্ডৰ কথাটো কৈছে, সেই এগ্ৰিকালচাৰ লেণ্ডটো প্ৰিচিডিং 2 yearsত কিন্তু অকল এগ্ৰিকালচাৰেল এক্টিভিটিজ হ'ব লাগিব। এগ্ৰিকালচাৰেল এক্টিভিটিজ যদি 2 বছৰ হৈ আছে, তেনেকুৱা এটা লেণ্ড যদি কম্পালচৰি একুইজিশ্যন কৰা হৈছে, সেইটো একুইজিশ্যনৰ যদি হিচাপে ভেলু যিটো পাইছে, সেই ভেলুটো কেপিটেল গেইন হিচাপে মনা নাযাব, সেইটো এক্সাম্ট হৈ যাব। তাৰপিছত পাৰ্চেজ অফ এগ্ৰিকালচাৰ লেণ্ড। এতিয়া প্ৰথম পইণ্ট আৰু ছেকেণ্ড পইণ্টৰ মাজত ডিফাৰেঞ্চ এটাই, কম্পালচৰি একুইজিশ্যন মানে মানে বেলেগে লৈ গৈছে, কোম্পানী বা গভৰ্ণমেণ্টে লৈ গৈছে। আৰু পাৰ্চেজ অফ এগ্ৰিকালচাৰ লেণ্ডটো নিজে গৈ কিনা, তাৰমানে ছাপ'জ মই যেনিবা কিবা এটা এছেট কেপিটেল এছেট ট্ৰান্সফাৰ কৰোঁতে এটা ভেলু পালোঁ, সেই ভেলুটো যদি মই কিবা বেলেগ এগ্ৰিকালচাৰেল লেণ্ড কিনিছোঁ, তেন্তে মই আৰু সেই এগ্ৰিকালচাৰেল লেণ্ডৰ এটা স্পেচিফিক কিছুমান ক্ৰাইটেৰিয়া আছে কিনাৰ, সেইখিনি যদি চব মিট কৰিছোঁ, তেন্তে মই এক্সামশ্যন লাভ কৰিব পাৰোঁ। ত' সেইটোৱে পাৰ্চেজ অফ ৰেচিডেঞ্চিয়েল হাউচ, যদি ৰেচিডেঞ্চিয়েল হাউচ কিনিছোঁ আৰু 54 আৰু 54F মাজত যিখিনি ক্ৰাইটেৰিয়া আছে সেইখিনি যদি মিট কৰিছোঁ, তেতিয়া মই এক্সামশ্যন লাভ কৰিব পাৰিম কেপিটেল গেইনৰ পৰা। তাৰপিছত পাৰ্চেজ অফ লেণ্ড, বিল্ডিং, প্লাণ্ট এণ্ড মেচিনাৰী, ইনভেষ্টমেণ্ট ইন ইউনিটছ অফ ষ্টাৰ্ট আপ ইণ্ডিয়া ফাণ্ড, তাৰপিছত ইনভেষ্টমেণ্ট ইন বণ্ডছ, ইনচেণ্টিভছ টু প্ৰমোট ষ্টাৰ্ট আপ ইণ্ডিয়া একশ্যন প্লেন, মানে ষ্টাৰ্ট আপ ইণ্ডিয়াৰ বিজনেছ যদি মই ইকুইটি শ্বেয়াৰ্ছ পাৰ্চেছ কৰিছোঁ, তেতিয়া মই যিখিনি কেপিটেল গেইন এৰাইজ কৰিলোঁ, সেইখিনি যদি মই এইকেইটা কামত যদি মই ইনভেষ্টমেণ্ট কৰিছোঁ, তেতিয়া মানে মই এক্সামশ্যন লাভ কৰিব পাৰিম। আৰু তাৰপিছত মই হয়তো ৰিডিউচ টেক্সেবল এমাউণ্টত মই টেক্স পে' কৰিবলগীয়া হ'ব পাৰে, বা নীল এমাউণ্টটো হৈ যাব পাৰে মোৰ। চ' আৰু ইয়াৰ উপৰিও আৰু এটা স্কীম আছে, যেনেকৈ হ'ল CGDS, কেপিটেল গেইন ডিপজিটৰী স্কীম। এতিয়া সেইটো স্কীম এনেকুৱা স্কীম, এতিয়া ছাপ'জ মই এটা এছেট ট্ৰান্সফাৰ কৰিলোঁ আজি, এছেট ট্ৰান্সফাৰ কৰাৰ পিছত যিটো ভেলু পালোঁ, সেই ভেলুটো মই লগে লগে এইকেইটা এছেটত মই এনেকুৱা জেগাত মই ইনভেষ্টমেণ্ট কৰিব নোৱাৰিব পাৰোঁ, এভেইলেবিলিটি নাথাকিব পাৰে। তেতিয়া মই সেই যিটো মই কেপিটেল গেইনৰ এমাউণ্টটো মই পালোঁ, সেইটো মই লগে লগে এটা কেপিটেল গেইন ডিপজিটৰী স্কীমত মই ইনভেষ্টমেণ্ট কৰিব পাৰোঁ। সেইটো প্ৰত্যেকটো বেংকত থাকে, মই তাত মই জমা দিব পাৰোঁ। যদি সেই তেনেকুৱা জেগাত মই জমা কৰি ৰাখিছোঁ, তেন্তে মই এক্সামশ্যন লাভ কৰিব পাৰোঁ। কিন্তু এটা কথা মনত ৰাখিব লাগিব, যিটো CGDS স্কীমত মই ইনভেষ্টমেণ্ট কৰিলোঁ, সেই ইনভেষ্টমেণ্টৰ মানিটো মই সেই এটা স্পেচিফাইড পিৰিয়ড থাকে, সেই পিৰিয়ডটোৰ ভিতৰতে মই এইবিলাক জেগাত মই ইনভেষ্টমেণ্ট কৰিব পাৰিব লাগিব। যদি মই সেই স্পেচিফাইড পিৰিয়ডটোৰ সময়ত যদি এইকেইটা জেগাত মই ইনভেষ্টমেণ্ট কৰিব নোৱাৰোঁ, যেতিয়া মোৰ সেইটো পিৰিয়ডটো এক্সপায়াৰ্ড হৈ যাব, সেই তেতিয়া কিন্তু এমাউণ্টটো মোৰ টেক্সেবল হৈ যাব। চ' দিছ ইজ হাউ দ্য ভিডিঅ' ইজ গেটিং টু এন এণ্ড। মই আশা কৰোঁ যাতে মই কেপিটেল গেইনৰ এটা ইন্ট্ৰডাকশ্যন আপোনালোকক দিব পাৰিলোঁ। বাকী আৰু আহি থাকিম। মই যিহেতু ক'লোঁ, মই এটা ভিডিঅ' বনাই আছোঁ, যিটো কাৰণে মই এইটো ভিডিঅ' বনাই লৈছিলোঁ। ত' I'll be back with that new video, and till then, bye and have a nice day.